তো হেল্ল' এভৰিৱান, মোৰ নাম বিৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ' বিডি ব্লগছত। আৰু আজি বহুত দিন পিছত ওলাই আহিছোঁ, মই ব্লগ বনাই আছোঁ আৰু আপোনালোকে চাগে বহুতে মোৰ চেহেৰা পাহৰিয়ে গৈছে। এবাৰ চশমাটো খুলি দেখাই দিছোঁ। তো এতিয়া আপোনালোকে মোৰ পিছফালে গিটাৰৰ বেগ দেখা পাই নাপাৰিব যে ক'ৰবাত প্ৰগ্ৰাম বা কনচাৰ্টত গৈ আছোঁ। কি কৰিব গৈ আছোঁ ভিডিঅ'টো আগলৈকে চাই থাকক। এয়া মই এতিয়া আহিলোঁ কমাৰ্চ পইণ্ট, মানে জু ৰোড, আৰু আহিছোঁ তাত গিটাৰ হাউচ। তো আপোনালোকে দেখিবলৈ পাইছে কিয় আহিছোঁ, কি আছে কাম, গোটেইখিনি গম পাব। এইফালে নৱদাক লগ পালোঁ বহুত দিন পিছত। তো আহি আছে আমাৰ দীপাংকৰহঁত। তো কিয় আহিছোঁ গোটেইখিনি দেখুৱাম। আপোনালোকে দেখিবলৈ পাইছে মোৰ গিটাৰৰ একদম হৈ আছে ছাৰ্ভিচিং, কাৰণ ৰিচেণ্টলি মোৰ লাষ্টৰ ষ্ট্ৰিংটো ছিঙি গৈছিলে। আৰু দাদা মোৰ ইয়াতে বাজিং চাউণ্ড হয় যেতিয়া মই বজাওঁ, মানে বহুত মানে বাজিং ইফেক্ট এটা আহি থাকে। তো সেইটো গোটেইখিনি মানে ছাৰ্ভিচিং কৰাই দি আছে আৰু নৱদা একদম মজাকৈ। আৰু এইফালে আমি আজি আহিছিলোঁ দীপাংকৰৰ কাৰণে এটা কীবৰ্ড ল'ব। তো এইটো এটা সি কীবৰ্ড কেচিঅ'ৰ চিলেক্ট কৰিছে একদম মজাকৈ। মোৰ কীবৰ্ডতকৈ মানে এটা মডেল ওপৰৰে হয়, বহুত ভাল কীবৰ্ড এইটো চিলেক্ট কৰিছে। তো সেয়াই আৰু আহিলোঁ ইয়াতে, আৰু তাতে গোটেইখিনি কথা এটা পাতি ডিছকাশ্যন এণ্ড অল কৰি আছে বাৰু। আপোনালোকে দেখিবলৈ পাইছে একদম গোটেই মানে মিউজিক ৰিলেটেড যদি আপোনালোক হয়, আৰু ইয়াতে গোটেইখিনি পাব। তো এইফালে একদম ইলেক্ট্ৰিক গিটাৰৰ পৰা ধৰি এইফালে গোটেই ড্ৰাম ছেট, তাৰপিছত ষ্টুডিঅ' মনিটৰ স্পীকাৰ, এইফালে বহুত বিভিন্ন ধৰণৰ গিটাৰ, এইফালে গোটেই একষ্টিক গিটাৰ্ছ এণ্ড অল গোটেইখিনি আছে, আপোনালোকে চাব পাৰে। আৰু একদম মানে ভেলু ফৰ মানি প্ৰাইজত পাই যাব ইয়াতে। এইফালে কীবৰ্ডছ এণ্ড অল গোটেইখিনি আছে, আৰু দামবোৰ কেনেকুৱা কি, ক'ৰ পৰা কিমানখিনি ৰেঞ্জৰ পৰা ষ্টাৰ্টিং হয়, কি হয়, গোটেইখিনি আপোনালোকক মই দেখুৱাই আছোঁ। তো এয়া আপোনালোকে দেখিছে একদম ফেমাছ শ্বাহৰুখ খানে বজোৱা মেণ্ডলিনটো, সেইটোৱে হয় অৰিজিনেল। বাৰু ধেমালি কৰিছোঁ, বিৰাট ভাল লাগে এইটো। আৰু বজাই চাওঁ কিবা পাৰোঁনে নাই, যিহেতু গিটাৰ বজাব অলপ চলপ জানো, তো চাওঁ বজাব পাৰোঁনে নাই কিবা। কিবা সৰু হয় ফ্ৰেড বৰ্ডটো, সেইকাৰণে বজাব নাজানো যিহেতু। এইফালে যদি আপোনালোক ন'টিছ কৰিছে, আৰু আপোনালোক যদি মিউজিক ফেমিলিৰ পৰা হয় বা মিউজিক প্ৰডাকশ্যন কৰে বা মিউজিক ৰিলেটেড মানুহ, আপোনালোকে গম পাব। তো এইফালে আপোনালোকে দেখিবলৈ পাইছে জেনেলেক ব্ৰেণ্ডৰ ষ্টুডিঅ' মনিটৰ স্পীকাৰ। তো আপোনালোকে ফাৰ্ষ্টত কমেণ্ট কৰি, আগতে ভিডিঅ'টো পজ কৰি কমেণ্ট কৰিব যে এইটোৰ প্ৰাইচ কিমান হ'ব পাৰে, যোনে নাজানে আইডিয়া মতে। তো এতিয়া মই আপোনালোকক কৈছোঁ এইটোৰ প্ৰাইচ কিমান। এইটোৰ প্ৰাইচ কিমান আছিলে? ডাঙৰ দুটা 4,70,000। অঁ, 1,60,000। তো গাইজ চাওক, একদম সৰু সৰু টিকলু দুটা স্পীকাৰৰ প্ৰাইচ হৈছে 1,60,000, আৰু ডাঙৰকেইটা হৈছে 4.5 লাখ, মানে এপ্ৰক্স 5 লাখ টকীয়া। তো ভাবক গাইজ কি মজা। তো এইফালে মেণ্ডলিনৰ গোটেইখিনি উকুলেলে আছে। এইফালে দীপাংকৰে একদম লৈ গৈ আছে দে বাই। তো দাদা আপুনি কওক, এতিয়া আপোনাৰ মাজলৈ আহিলোঁ। দাদাক মই এতিয়া ফাৰ্ষ্টত ইণ্ট্ৰডিউচ কৰাইছিলোঁ, তেতিয়া বাৰু আহিছিলোঁ। এয়া হৈছে আমাৰ নৱদা গিটাৰ হাউচৰ অ'নাৰ। তো দাদা আপুনি কৈ দিয়ক ইয়াতে কি কি বস্তু পায়। এনেতো মই এবাৰ দেখুৱাই দিছোঁ, বাট ষ্টিল আপুনি এবাৰ কৈ দিয়ক কি কি পায়। ইনষ্ট্ৰুমেণ্ট গোটেইখিনি পোৱা যায়। হয়, নেক্সট তোমাৰ ষ্টুডিঅ' ইকুইপমেণ্টছ গোটেইখিনি আছে। তাৰপিছত অডিঅ' ভিডিঅ' প্ৰডাকশ্যন গোটেইখিনি বস্তু ইয়াতে পোৱা যায়। আৰু গিটাৰ ইয়াতে কিমান মানৰ পৰা ষ্টাৰ্টিং আছে, মানে কিমান মান ৰেঞ্জৰ পৰা ষ্টাৰ্ট হয়? গিটাৰ 4,000-ৰ পৰা, আৰু আপ টু কিমানলৈকে আছে? লিমিট নাই তেনেকুৱা, লিমিট নাই ন, মানে একদম মানে সেইটোৱে আৰু একদম আনলিমিটেড প্ৰাইচ, যেনেকুৱা যি লাগে আপোনালোকৰ পাব। তো যদি আপোনালোকে কোনোবাই ভাবিছে যে আহি পেলাই, আজিকালি উকুলেলিটো বহুত ট্ৰেণ্ডত চলি আছে, বহুতে কিনি আছে চাগে উকুলেলি। তো আপোনালোক যদি ইয়াতে আহে ভালেখিনি ডিছকাউণ্ট পাই যাব। আৰু যদি স্পেচিয়েলি মোৰ নামটো লয় দাদাই ভালেখিনি আৰু মজাকৈ ডিছকাউণ্ট কৰি দিব বাৰু। তো একো প্ৰব্লেম নাই, আহক ইয়াতে ভিজিট কৰক। আৰু দোকানটো কোনখিনিত আছে এবাৰ লোকেশ্যনটো এক্সেক্ট? আমাৰ গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত হয়, হোৱাইট হাউচ বিল্ডিং অপজিট আণ্টি শ্বপ। তো গোটেইখিনি ডেছক্ৰিপশ্যনত মই লিংক এণ্ড অল গোটেইখিনি দাদাৰ নাম, নাম্বাৰ, গুগল মেপছৰ লোকেশ্যন গোটেইখিনি দি দিম। আপোনালোকে এবাৰ আহিব, ভিজিট কৰিব, চাব, আৰু যি লাগে লৈ যাব একদম মজাকৈ। এতিয়া লৈছোঁ এই গিটাৰটো একদম মজাকৈ, আৰু এইটোৰ চাউণ্ড আপোনালোকক শুনাই আছোঁ, যিখিনি পাৰোঁ বজাই দেখুৱাই আছোঁ আপোনালোকক। আৰু চাউণ্ডটো শুনি গাইজ আপোনালোকে কমেণ্ট কৰিব যে কেনেকুৱা কোৱালিটি।
আপোনালোকে দেখিছে কি মজা কোৱালিটি আৰু এইটোৰ প্ৰাইচ কিমান আছিলে 15,000 তো এইটোৰ প্ৰাইচ হৈছে 15,000 আৰু মই ৰিচেণ্টলি যিহেতু কিনিছোঁ এটা গিটাৰ হাৰ্ডজৰ আপোনালোকে দেখা পাইছে অলৰেডি মই যোনটো ইউজ কৰোঁ তো সেইটোৰ এতিয়া ছাৰ্ভিচিং কৰাই আছোঁ বাৰু তো এইটোও বিৰাট ভাল লাগিছে আৰু ইন ফিউচাৰ মই এটা স্পেনিছ গিটাৰো ল'বলৈ মানে ভাবি আছোঁ তো যি কি নহওক ল'ম এদিন ফৰ চিয়'ৰ তো এয়া মই এতিয়া অলপ তলত নামি গৈছিলোঁ কাৰণ ইমান গৰম আৰু অলপ ষ্টিং কিবা কিবি চিপছ এণ্ড অল খাই আহিলোঁ আৰু এতিয়া ওপৰৰ ফালে গৈ আছোঁ আকৌ গিটাৰ হাউচত আৰু গৈ পেলাই চাওঁ যে মোৰ গিটাৰ ছাৰ্ভিচিং হৈছে নে নাই আৰু গোটেইখিনি দেখুৱাই আছোঁ তো এইফালে মোৰ গিটাৰটো কমপ্লিট হৈ গ'ল আৰু এবাৰ বজাই চাওঁ ঠিক হ'ল নে নাই গোটেই বজাই বা কিবা আপোনালোকে গম পাব যে কেতিয়াবা কি হয় গিটাৰটো বজাই থাকিলে মানে বাজিং ইফেক্ট বহুত আহে মানে বাজ কৰি থাকে মানে ষ্ট্ৰিংটো আৰু ভালকৈ চাউণ্ড নোলায় আৰু মোৰ যিহেতু ফাৰ্ষ্ট ষ্ট্ৰিংটো ছিঙিও গৈছিলে তো একেবাৰে ষ্ট্ৰিংটো চেঞ্জ কৰি অলপ ছাৰ্ভিচিঙো কৰি দিলে তাতে আৰু এতিয়া একদম চাউণ্ড মজা হৈ গৈছে একদম আপোনালোকক শুনাই দিছোঁ মজা হৈ গৈছে এতিয়া চাউণ্ড বঢ়িয়াকৈ কৰি দিলে মোক তো সেই গিটাৰ ছাৰ্ভিচিং এণ্ড অল হৈ গ'ল আৰু এইফালে লৈ ল'লোঁ গিটাৰ লগত তো এতিয়া চিধা যাওঁ ঘৰত কাৰণ বহুত গৰম এতিয়া আৰু নোলাওঁ আৰু গধূলি ওলাম আৰু ক'ত কি যাম কি কৰিম আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক আৰু দেখা পাবই ক'ত যাম কি কৰিম গৈ থাকোঁ লগ পাম আৰু আপোনালোকে গোটেই মানে ইয়াৰে ষ্ট'ৰৰ গোটেইখিনি ডিটেইলছ যিহেতু কৈছোঁ ডেছক্ৰিপশ্যন বক্সত থাকিব যাব ভিজিট কৰিব মজাকৈ তো লগ পাই আছোঁ তো এতিয়া মই একদম ৰেডি হৈ একদম মানে ফুলটো ওপৰৰ পৰা তললৈকে একদম ৰেডি হৈ ওলাই গ'লোঁ আকৌ ঘৰৰ পৰা আৰু গৈ আছোঁ এটা বাৰ্থডে পাৰ্টিত বাৰ্থডে খাবৰ কাৰণে আৰু গিফ্ট লৈ আছোঁ কি গিফ্ট লৈ আছোঁ আপোনালোকে আইডিয়া কৰক আৰু মই ভিডিঅ'টোত নকওঁ ক'ত গৈ আছোঁ আপোনালোকে নহ'লে ভিডিঅ'টো গোটেই নাচায় তো যি কি নহওক এতিয়া অলপমান গিফ্ট কিবা এটা লৈ আছোঁ সৰু একদম মাইনা এজনীৰ বাৰ্থডে হয় তো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু চাওঁ কি গিফ্ট লওঁ তাৰ কাৰণে ল'লোঁ এটা মানে আৰ্ট চাৰ্ট কৰা আৰু মানে ড্ৰয়িং কৰা মানে আৰ্ট চাৰ্ট কৰা একদম ড্ৰয়িং কৰা ডোমছৰ কালাৰ পেঞ্চিল এইবোৰ গোটেইখিনি আছে যিহেতু আমাৰ মাইনা একদম সৰু হয় টিকলি হয় এইবোৰ কৰি আঁকি চাকি ভাল পাব যিহেতু এইটো এটা লৈ লৈছোঁ তাৰ কাৰণে গিফ্ট আৰু বলক সি মধুস্মিতাৰ ঘৰত আহিছিলোঁ তো একদম এতিয়া আমি ইয়াৰে পৰা ওলাই দিওঁ আৰু হিৰকদাৰ মানে আজি অফিচ আছিল তো সেইকাৰণে দেৰি হ'ল নেকি অফিচ কৰি একদম এতিয়া টায়াৰ্ড তো এতিয়া ওলাই দিওঁ একদম বেছি দেৰি নকৰি একদম বঢ়িয়া এইফালে দেখোন আমাৰ বাৰ্থডে গাৰ্ল আমাৰ বাৰ্থডে গাৰ্ল এইফালে আহা হেপী বাৰ্থডে ভালকে তোমাৰ কিমান হ'ল আজি এজ কিমান হ'ল 6 বা আৰু মা পাপাই কি গিফ্ট দিলে এইটো দিছে বা ক্ৰাউনটো দিছে আচ্ছা বঢ়িয়া লং ৰাইড কেনেকুৱা লাগিল এইটো কোৱা আৰে বাকী ভালে লাগিছে খালি ভৰি বিষাইছে ৰে এইফালে হিৰক দা একদম বহুত দূৰৰ পৰা বাইক চলাই আহিল নেকি কি এইটো কি ফাৰ্ষ্ট টাইম নেকি আজি আগত গৈছা অঁ বঢ়িয়া উইশ কৰি আছে নেকি উইশ কৰি আছে অঁ উইশ কৰি আছে কি হলে বিগতে কোনো নকয় নেকি হয়ে গ'ল বা হৈ গৈছে ডাঙৰ হ'ব লাগিছিল ময়ে কৰি ঘৰতে এইটো ফিয়ান্সিৰ কাৰণে ফিয়ান্সি এইটো লোৱা এইটো গিফ্টটো তোমাৰ কাৰণে ঠিক আছে বঢ়িয়াকৈ একদম খাব বহিলোঁ ভাত খাওঁ চাহ খাওঁ এই ভোক লাগছে নে অলপ লাগছে মানে টাইম হোৱা নাই কিন্তু টাইম হোৱা নাই 11টা বজা নাই অঁ
নাখাম চাগে মই এবাৰ হাই দিয়া বেছি ভাল নেপেলে তুমি গুৱাহাটীৰ পৰা খাবা আহিছা উপায় নাই। এনেই একো খোৱা না তই হে কিমান খাওঁ হে খাব লাগে আৰু উপায় নাই ৰঞ্জন দা মই নাযাম চাগে মই থাকিম চাগে ইয়াতে এই থাকিব চাগে যি কি নহওক আৰু কিবা এটা স্পেচিয়েল এটা প্লেন কৰি আছোঁ যদি ছাকচেছফুল হয় আমি যাম একেলগে নেকি অতি শীঘ্ৰে আমি মানে প্লেনিং কৰি আছোঁ Planning কৰি আছোঁ। মোৰ ফাইনেল বাকী ইয়াৰ পেণ্ডিং মোৰটো সেইটোৱে আৰু তো সেয়ে এইফালে একদম মোক দিয়া নাই ভিডিঅ' বনাব ভাত খাই কিনে পুৰা পেট ফুল হৈছে পাগলা হৈ গৈছে ভাত খাই তো সেয়ে আৰু চাই লওঁ যদি হয় একদম যদি হয় মজাকে। পৰহি মানে হ'ব পৰহি মানে হ'ব মানে পৰহি মানৰ পৰা হ'ব তো কিবা এটা মানে ডাঙৰ কিবা এটা হৈ আছে আৰু তো সেয়ে তো এইফালে ফিয়াঞ্চিক এতিয়া লাষ্ট টাইম বাই বাই কৈ দিওঁ নেকি বাই বাই তুমি আহিবা দে আমাৰ ঘৰত ঠিক আছে যাবাতো পাক্কা অ'কে যাবাতো আমি আহিম আকৌ বাই ঠিক আছে বাই বাই লাহে লাহে যাবা এই ঘৰত যা চুপ চাপ চিধি তো সেই আছিল আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে জানে কি কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো এতিয়া ঘৰত যাওঁ আৰু শুই দিওঁ বহুত টোপনি ধৰিছে আৰু বহুত বেছি টায়াৰ্ড তো নেক্সট ভিডিঅ'ত লগ পাম টিল দেন টেক কেয়াৰ বাই বাই